সাকসেস সফলতা আপুনি আপোনাৰ জীৱনত সাকসেস হ'ব বিচাৰে নেকি কিন্তু আপুনি কেনেকৈ হ'ব আমাৰ জীৱনৰ সফলতা বাটটো বহুত দীঘলীয়া আৰু বহুত জটিলতা যেটো বাট সহজতে অতিক্ৰম কৰিবলৈ বহুত কঠিন হাজাৰ হাজাৰ কষ্ট কৰাৰ বিনিময়তে হে জীৱনৰ দীঘলীয়া কঠিন বাটটো অতিক্ৰম কৰিবলৈ পাৰি কিন্তু আমি নোৱাৰো এই নোৱাৰো বোলা বস্তুটোই হ'ল আমাৰ বাবে শত্ৰু এই শত্ৰুক আমি দমন কৰিব লাগিব হাজাৰ হাজাৰ অপ্ৰাণ চেষ্টা কৰিব লাগিব জীৱনৰ আধা পথত ভাগৰি পৰিলে নহব এতিয়াও তুমি আগবাঢ়ি যাব নোৱাৰিবা আপুনি সফল হ'বলৈ হলে এক লক্ষ্যত মনোযোগ দিব লাগিব আপোনাৰ সেই লক্ষ্য সৰুৱে হওক বা ডাঙৰে হওক সেই লক্ষ্য এদিন আপোনাক ডাঙৰ লক্ষ্য এটালৈ লৈ যাব যেটো লক্ষ্যত এদিন আপুনি এজন সফল ব্যক্তি হ'বলৈ পাৰিব প্ৰতিটো দিন আৰু প্ৰতিটো ৰাতি লক্ষ্যটোক টাৰ্গেট কৰি ল'ব লাগিব যেটো লক্ষ্যই আপোনাক সফলতাৰ পথ দেখুৱাব আপুনি হয়তো মনত ভাবে মোৰ যদি এগালমান টকা থকা হলে মোৰ যদি 2-3 মহলীয়া এটা ঘৰ থকা হলে মোৰ যদি এটা আইফোন থকা হলে ভাবিলেই নহব এইটো আচলতে প্ৰত্যেকৰে সপোন যেটো সপোন প্ৰায় মানুহে দেখিবলৈ আৰম্ভ কৰে এই সপোনবিলাক আপোনালোকৰ পূৰণ হ'ব যদি আপোনালোকে আপোনালোকৰ লক্ষ্যবিলাকক টাৰ্গেট কৰি লয় জীৱনত সফল ব্যক্তি বা ডাঙৰ ব্যক্তিৰ পিছত কেতিয়াও নদৌৰিব তেওঁলোকে তোমাক উৎসাহ দিব পাৰে কিন্তু কেতিয়াও তোমালোকৰ জীৱনৰ পথটো দেখুৱাই নিদিয়ে গতিকে আজিলৈ ইমানতে বিদায় মাগিছো আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছো ধন্যবাদ